স্বাগতম জনাইছো মোৰ এটি নতুন ভিডিঅ'লৈ আশা কৰোঁ চাই ভাল পাব আজি আমি ঘৰতে খানা খাম আৰু পৰিয়ালে আৰু কপিলক মাতি দিছো বাইহতক মাতিছিলো নাহিলে তাহাতি ঘৰতে খাব বুলে সেইকাৰণে কপিলকে মাতি দিছিলো আৰু আজি আমি খাম বয়লাৰ চিকেন ৰষ্টিং কৰি খাম আৰু মটন আনিছে খাচীখিনি বনাম আৰু দিনত বনালো মা আৰু মই এইয়া তিলৰ লাৰু আৰু এইখিনি নিমকি এইখিনি বনালো আজি তেন্তে চাই যাওক ভিডিঅ'টো শেষলৈকে আমিনো কিমান দেৰি লাগি থাকো আৰু কি কৰো নাৰিকলটো বাকলি গুচাইছিলো ৰুকিম বুলি এয়া চাওকচোন এনেকুৱা হৈ গ'ল বাকলি গুচোৱা ভাল নহ'ল নাৰিকল 5টা আছিলে তাৰে 2টা বেয়া ওলালে তিনটাটো ভাল ওলালে আৰু এইটো ইমান ধুনীয়া তুমি নাৰিকল খাই আছা এটা আমাৰ পাহি মানুহ নাৰিকল খাই আছে এইখিনি নাৰিকল ৰুকি লৈছো এইখিনি হেঁচা পিঠা লগাবলৈ ৰুকি লৈছো অকণমান ৰঙচুৱা হোৱাকৈ ৰুকি ল'ম মানে কি হয় এনেকৈ ৰুকি ল'লে মানে এনেকৈ ৰুকি কিনি ভাজি ল'লে মানে হেঁচা পিঠাখিনি কেইদিনমান দিন যায় নহ'লে নাৰিকলখিনি কেঁচাকৈ দিলে মানে সোৱাদটো ইমান ভাল নহয় আৰু দিনো নাযায় আৰু তেল দিয়া পিঠাৰ কাৰণে মই এইখিনি বাদাম ভাজি বাকলি গুচাই লৈছোঁ এডাত নাৰিকল আৰু এইখিনি চব গুটি এইখিনি সৰহকৈ গুচাই থৈছোঁ আৰু এইখিনি মই ৰঙচুৱা হোৱাকৈ ভাজি ল'ম এইখিনি মই তেল দিয়া পিঠাৰ কাৰণে মঠি আছোঁ ইয়াতে বেকিং পাউডাৰ এচামুচ দিছোঁ আৰু বাদাম দিছোঁ ডাঠ নাৰিকল কাটি দিছোঁ আৰু চব দিছোঁ আৰু গুৰ পানী দি কিনি এনেধৰণে মই মঠি আছোঁ এনেধৰণে মঠি কিনি অলপ দেৰি আধা ঘণ্টামান থৈ দিম তাৰপিছত বনাম তেতিয়া বেছি ধুনীয়া হয় আৰু আমাৰ পাহিক দেখিছেনে তাই মোক প্ৰতিটো কামত এনেকৈ আমনি কৰি থাকে সেয়াই আৰু ভালো লাগে তাহাঁতি নহ'লে মানে ভালো নালাগে কাম কৰি সেনেকৈ কৰোঁ আৰু এইখিনি মোৰ মঠি হৈ গ'ল এইখিনি এতিয়া মই আধা ঘণ্টামানৰ কাৰণে ঢাকি কিনি থৈ দিম তেতিয়া ধুনীয়া হ'ব আৰু পিঠাখিনি ধুনীয়াকৈ ফুলি উঠিব আৰু কোমল হ'ব এইখিনি পিঠা বনাই আছোঁ মই নাৰিকল দিয়া এখন হাতে ভিডিঅ' কৰি আছোঁ এখন হাতে পিঠা বনাই আছোঁ মই হেতাই বনাওঁ নাৰিকল দিয়া পিঠা কেনেকুৱা হৈছে বাৰু জনাবচোন এইখিনি মই বনোৱা পিঠা এইখিনি আৰু এইখিনি বনাই আছে মায়ে আমাৰ হৰিপ্ৰিয়াই লাডু কৰি আছে ইয়াতে নিমখ হালধি ৰেড চিলি পাউডাৰ অকণমান আৰু জিৰা ধনিয়া পাউডাৰ অকণমান আৰু ধনিয়া পাউডাৰ এচামুচ এনেকৈ মিক্স কৰি লৈছোঁ এইখিনি এতিয়া মাংসত সানি দিম সানি পেলাই অকণমান দেৰি থৈ দিম এইখিনি আপোনালোকে কোনে খায় এনেকৈ খাই ভাল পায় বাৰু কমেণ্ট কৰি জনাবচোন সকলোৱে প্ৰায় খায়েই বাৰু আমিও আজি খাওঁচোন এয়া এডাল হৈ গ'ল আৰু ভৰাই থকা হৈছে এয়া এইখিনি আমাৰ মাংস পুৰি থকা হৈছে আমাৰ মাংস বনিব আৰু ইয়াত এতিয়া পিঁয়াজ ভাজি থকা হৈছে এইখিনি মাংস আৰু সেইখিনি পোৰাখিনি হৈছে আৰু আধা আধি হৈছে আৰু অকণমান আছে সিজিবলৈ পিঁয়াজ ভাজি থকা হৈছে আৰু এইখিনি মই মছলা পিচি দিছোঁ মছলা মানে কি আৰু আদা নহৰু জালুক জলকীয়া এইখিনি আৰু পেকেট মছলা দিয়া হ'ব জুইকুৰা কি মজাকৈ জ্বলিছে দেখিছেনে এতিয়া পূৰা মানে হৰিপ্ৰিয়াই আমাৰ চিকুটি বাকুটি মানে কি কৰি আছে চাবনে আপোনালোকে ইয়াৰ পৰা চিকুটি খাইছেই কোনোবা এডোখৰ পৰা আৰু এইফালে বনি আছে মাংস ইয়াৰ পৰা চিকুটি খাই আছে তেন্তে খাওঁ আৰু সিজি গ'ল আমাৰ লগত পুৰা জুতি লৈছে দেই
কলিজা খাইছে আৰু এই আমাৰ পাহি মানুহ লেগ পিচ খাইছে বাবা হৰিপ্ৰিয়া লেগ পিচ আৰু এইখিনি মই খাম আদা ধনিয়া জলকীয়া নিমখ পুৰা পিচি লৈছোঁ খাবলৈহে লাগে আৰু মজা মজা লাগিছে দেই